নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সবিতাই আজি আপোনালোকলৈ লৈ আহিছোঁ কচুৰ এটি সুস্বাদু ৰেচিপি। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। কচুৰ ঠাৰিখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াত মই লৈছোঁ ৰঙালাও অলপ, আদা নহৰু পেষ্ট, জলকীয়া, জালুকৰ গুড়ি, জিৰা গুড়ি, হালধি, নিমখ, মিঠাতেল, পিঁয়াজ আৰু অলপ লৈছোঁ চেনি। গোটা মছলাৰ ভিতৰত আছে পাঁচফোৰণ আৰু তেজপাত। এয়া আমাৰ কচুৰ ৰেচিপি ৰেডি হৈ গ'ল। যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।